নমস্কাৰ, মোৰ ডিমৰীয়া এগ্ৰি ফাৰ্ম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল মোৰ চেনেলটোত ভিডিঅ' দিব পৰা নাই, আৰু সেইকাৰণে আজি ভাবিছোঁ ভিডিঅ' এটা কৰোঁ। আৰু জিকা গছবোৰ আমাৰ বাগানৰ বহুতখিনি ডাঙৰ হৈছে। জিকা, তিয়ঁহ এইবিলাক দেখিছে, এইবিলাক বহুতখিনি ডাঙৰ হৈছে। আৰু মই বিশেষ এটা কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰপিছত এতিয়া আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু চাওক, এইবিলাক তিয়ঁহ গছবোৰ ধুনীয়াকৈ ডাঙৰ হৈছে আৰু ইয়াত লাগিছেও। এয়া ভাতকেৰেলা গছ, তাতে জেং দিছোঁ আমি পাহাৰৰ পৰা আনি। আমি মানে বিশেষ চাং দিয়া নাই, আমি গোটেই গছ জেঙে দিছোঁ। খালি তিয়ঁহ কেইডালহে চাং দিছোঁ। আৰু ইয়াত দেখিছে কি ধুনীয়া ফুলৰ মাজে মাজে ভাতকেৰেলা গছ, লেচেৰা মাহো লগাইছোঁ তাৰ মাজে মাজে। আৰু গোটেই আমাৰ এইবিলাক জেঙে হয়। পাহাৰৰ পৰা, ওচৰতে পাহাৰখন আছে, তাৰ পৰা আমি কাটি আনো গছৰ ঠানি, তাকে আমি গাঁটা সাধিকে পুতি দিছোঁ। চব কেনেকুৱা হৈছে জনাব। মোটামুটি এতিয়া যোৱাকালি বৰষুণটো পাই বহুতখিনি ভালে হৈছে। তিয়ঁহখিনি আৰু চাং দিছোঁ। তিয়ঁহখিনি এটা দুটা লাগিছে। আৰু এইফালে বেঙেনা বহুত দিনৰ আগতে ৰুই থৈ দিয়া, এতিয়া আৰু লাগিছে। আগতে আমি একচাম বিক্ৰী কৰিলোঁ, এতিয়া আৰু একচাম লাগিছে। এতিয়া এইটো ছাগলী শিঙীয়া বেঙেনা বুলি কয়, বহুত লাগে। আৰু এই সুতুৰীয়া শাক, মানে ডাঠা সুতুৰীয়া শাক হয় এইটো। আৰু এইফালে মেষ্টা আছে, মেষ্টা টেঙা। আৰু এয়া মৰাপাট শাকৰ কাৰণে পেলাইছিলোঁ, সৰু সৰু হৈ আছে।
নমস্কাৰ, মোৰ ফালৰ পৰা এটা কথাই কওঁ সকলোকে, মোৰ দৰে এনেকৈয়ে খেতি কৰক আৰু 10জনে এনেকৈ খেতি কৰিলে অসমখন আৰু আগুৱাই যাব। কাৰণ বস্তুৰ দাম বহুত দাম হৈছে। সকলোৱে কৰক, ঘৰে ঘৰে কৰক। তাৰপিছত এনেকৈ খেতি কৰিলে মানে কিনি খাব লগা নহয়। চবৰ ঘৰতে যি কৰে নিজে নিজে এনেকৈ কিনি খাব লগা নহয়। আৰু সকলোকে কওঁ, জিকা, ভোল, তিয়ঁহ খেতি বুলিয়েই নহয় আৰু বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে। এনেকৈ ঘৰতে কৰক। অসমত বহুতকেইটা শিক্ষিত নিবনুৱা এনে পৰি আছে, ক'তো চাকৰি নাপায়, এনে বেকাৰ আছে কিছুমান নিবনুৱা। এনেকৈ খেতি কৰক আৰু আগুৱাই যাব, তাকে মোৰ কামনা। ধন্যবাদ।